ভিউয়ার্স নমস্কাৰ মই জামালুদ্দিন মা কোৱালিবাট এণ্ড ডাক ফাৰ্মৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান যি পৰিস্থিতি এই পৰিস্থিতিৰ সময়ত বহুতো হয়তো খাদ্যৰ প্ৰব্লেম হৈছে আৰু খাদ্যৰ প্ৰব্লেম হওক বা নহওক আমি হাঁহৰ পোৱালিক এটা ঘৰুৱা পদ্ধতিত খাদ্য খাবলৈ দিব পাৰি। যিবোৰ আমি আজি আপোনালোকক প্ৰেক্টিকেলি দেখাম যে আমি কেনেকৈ খাদ্য প্ৰস্তুত কৰিলোঁ আৰু এইবোৰ খাদ্য প্ৰস্তুত কৰোঁতে খুব বেছি 1 কেজি খাদ্য যদি প্ৰস্তুত কৰিবলৈ যাওঁ খুব বেছি 4 পৰা 5 টকামান খৰচ হ'ব। তো এইবোৰ খোৱালে হাঁহৰ পোৱালিবোৰ সোনকালে গ্ৰোথ হয়। তো আমি এই খাদ্যটো প্ৰস্তুত কেনেকৈ কৰিলোঁ তেন্তে সেই বিষয়ে আগবঢ়াম। বন্ধুসকল, প্ৰথমতে আমি কেইবাবিধমান শাক সংগ্ৰহ কৰি লওঁ। তো মই যিবোৰ পাত ছিঙি আছোঁ এইবোৰ হৈছে জাতিলাও বা পানীলাও গছৰ পাত। তো জাতিলাও বা পানীলাও গছৰ পাত অতীজৰে পৰাই আমাৰ গ্ৰাম্য অঞ্চলত হাঁহৰ খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে। দেখিবলৈ পোৱা যায় যে লাও পাতৰ শাক কিছুমান ব্যক্তিৰ বাবে অতি প্ৰিয় খাদ্য আৰু এইবোৰ খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। হাঁহৰ পোৱালিৰ বাবেও ই এক উপযোগী খাদ্য। তো আমি হাঁহৰ পোৱালিৰ বাবে এইবোৰ খাদ্য যদি ব্যৱহাৰ কৰিব পাৰোঁ নিশ্চয় আমাৰ হাঁহবোৰৰ গ্ৰোথ যথেষ্ট পৰিমাণে বেছি হ'ব আৰু আমি বহুত দিনৰ পৰাই এইবোৰ খাদ্য ব্যৱহাৰ কৰি আহিছোঁ। এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা হোৱা নাই। তো বন্ধুসকল, আমি যেতিয়া পাতবোৰ ল'ম পাতবোৰ যাতে সেউজীয়া পাতবোৰ সংগ্ৰহ কৰোঁ। সেউজীয়া পাতবোৰ বেছিকৈ সিহঁতে খাব আৰু ইয়াৰ পৰা যথেষ্ট লাভদায়ক হ'ব। এতিয়া এই গছটোলৈ মন কৰক, এইটো হৈছে ৰঙালাও গছ। আমি আগৰ এটা ভিডিঅ'ত দেখাইছিলোঁ যে হাঁহে ৰঙালাওৰ পাত কেঁচাই খাব পাৰে। হাঁহৰ বাবে ই এক প্ৰিয় খাদ্য। পানীলাওৰ পাতৰ লগত আমি ৰঙালাওৰ পাত মিহলাব পাৰি। এতিয়া আমি ৰঙালাওৰ পাত কিছুমান বুটলি লওঁ। আমাৰ অসমত যথেষ্ট পৰিমাণে ৰঙালাওৰ খেতি আছে, সেয়েহে আমি অতি সহজেই এইবোৰ পাতো সংগ্ৰহ কৰিব পাৰি। এতিয়া এই খেতিডোখৰলৈ মন কৰক, আমি ইয়াক ডাটা শাক বুলি কওঁ। ইংৰাজীত এইবোৰক আমৰান্থ বুলি কোৱা হয়। কিছু পৰিমাণে ডাটা শাকো সংগ্ৰহ কৰি ল'ব পাৰি। ইয়াৰ উপৰিও পালেং শাক, লাই শাক, পুই শাক আদি খুৱাব পাৰি। মুঠৰ ওপৰত মানুহে খোৱা শাকবোৰ আমি হাঁহৰ পোৱালিক খুৱাব পাৰি। এতিয়া আহক আমি শাকবোৰ ভালদৰে কাটি ল'ম। যিমানেই মিহি হ'ব সিমানেই পোৱালিৰ বাবে উৎকৃষ্ট হ'ব, সেয়েহে আমি ভালদৰে কাটি ল'ম। শেষ হৈ গ'ল। এতিয়া আমি এইবোৰ এটা পাত্ৰত উঠাই পানীৰে ধুব লাগিব আৰু ভালদৰে পৰিষ্কাৰ কৰাৰ পিছত আমি আন এটা পাত্ৰত দিব লাগিব। এতিয়া আমি এইবোৰ ভালদৰে পৰিষ্কাৰ কৰি আমি আন এটা পাত্ৰত দি পেলাই যাতে তাত আমি সিজাব পাৰোঁ। ভালদৰে ধুই দিয়াৰ পিছত এতিয়া আমি পাত্ৰটোত অকণমান পানী ঢালি দিম, যাতে শাকবোৰ সিজোৱাতে তলত শুকাই নাযায়, যাতে অকণমান পানী থাকে। আমি ভালদৰে এতিয়া সিজাম।
10 বা 15 মিনিট সময় সিজোৱাৰ পিছত আমি ইয়াৰ লগত খুদি বা চাউল ভঙা মিহলাব লাগিব। 1 কিলোগ্ৰাম খাদ্য প্ৰস্তুত কৰিবলৈ হ'লে তাতে 250 গ্ৰাম খুদি বা চাউল ভঙা মিহলাব লাগিব আৰু সেই অনুপাতে আমি ভালকৈ মিহলাই দিব লাগিব। খুদি দিয়াৰ পিছত আৰু 10 বা 15 মিনিট সময় সিজাব লাগিব। চাওকচোন কি ধুনীয়া কালাৰ আহিছে। তো খাদ্যবোৰ দিয়াৰ আগতে এটা কথাই মনত ৰাখিব লাগিব যে খাদ্যবোৰ যাতে গৰম নাথাকে, ঠাণ্ডা হোৱাৰ পিছতহে আমি পোৱালিবোৰক খাবলৈ দিম। তো এইদৰে আমি খাদ্য প্ৰস্তুত কৰিব পাৰিম। এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে যে কিমান দিন বয়সৰ পৰা এই খাদ্য দিব পাৰি? উত্তৰ হ'ব 5 দিন বয়সৰ পৰা 2 মাহ বয়স হোৱা পৰ্যন্তলৈকে এই খাদ্য দিব পাৰি। এইবোৰ খাদ্য দিনত দুবাৰতকৈ বেছি নিদিব, কিয়নো এইবোৰ খাদ্যত প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। বাকী সময়খিনি ব্ৰইলাৰ ফিডছ বা আন কোনো খাদ্য দিব লাগিব। গতিকে এইবোৰ খাদ্যৰ জৰিয়তে আমি অতি কম খৰচতে হাঁহ পালন কৰিব পাৰিম। বন্ধুসকল, এইখিনি আছিল আজিৰ মূল বিষয়। তো আপোনালোকে মোৰ মুখৰ কথা নহয়, নিজে প্ৰুভ কৰি চাব পাৰে। তো আমাৰ এই ভিডিঅ'ৰ জৰিয়তে কিবা যদি উপকৃত হ'ম বুলি ভাবিছে তেন্তে আমাৰ ভিডিঅ'টো এটা লাইক কৰিব আৰু যিসকলে আমাৰ চেনেলটো নতুন চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো পৰৱৰ্তী তথ্যসমূহ আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াম। আৰু অৱশেষত সকলোৱে দীৰ্ঘায়ু কামনা কৰি আজিৰ বাবে ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মই জামালউদ্দিন, মাক ৱেলবাৰ্ড এণ্ড ডাক ফাৰ্ম।